নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ পিপিটা চেনেললৈ মই ডিজি আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি মই এটি নতুন ব্লগ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মোৰ খুৰা শহুৰৰ ছোৱালী নন্দিতাৰ জোৰণ আছে। মই তালৈ যাবলৈ ৰেডি হৈছোঁ আৰু মই শুৱালকুছিত জোৰণ পৰ্ব আৰু বৰবৰা পৰ্বটো কেনেদৰে পালন কৰা হয় মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। ঠিক আছে বন্ধুসকল, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে মাৰৰে ঘৰেখন এৰি থৈ কাপোন কৰি দবি গৈ যা মাজনী দূৰণিলৈ। বন্ধুসকল, এনেকৈয়ে আমাৰ জোৰণ পৰ্বটো শেষ হ'ল। বন্ধুসকল, আজি বিয়াৰ দিন। আমি এতিয়া সকলোৱে পানী তুলিব যাব ওলাইছোঁ। আগকলতি ময়ে ল'লোঁ। বন্ধুসকল, এতিয়া আমি পানী তুলি আহিলোঁ। আমাক কইনাৰ মাকে বৰাই নিব আহিছে। বন্ধুসকল, মই পানী তুলি আহোঁতে এচুল পানী মুখত লৈ আহিব কৈছে। কি কাৰণে এই পানীচোন মুখত ল'ব লাগে আপোনালোকে কোনোবাই জানে নেকি? যদি জানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। এতিয়া আমি বৰবৰিব যাব ওলাইছোঁ।
দৰা ঘৰ যিহেতু ওচৰতে হয়, আমি সকলোৱে নাচি বাগি খোজকাঢ়ি গৈ আছোঁ। আমি আহি পালো এতিয়া দৰাৰ ঘৰ। তামাম এনজয় কৰিলো। বন্ধুসকল, এটা ডাঙৰ ঘটনা হ'ল ৰ'ব। আমি বৰ বৰিব আহিলোঁ, কিন্তু দৰাই হেৰাই থাকিল। এতিয়া দৰাক বিচাৰি ফুৰিছে। দৰাক এখেতসকলেহে লুকুৱাই থৈছে। দৰাক উলিয়াই দিয়াৰ বিনিময়ত এতিয়া পইচা লাগিব। বৰবৰাত খুবেই ধেমালি কৰা হয়। এয়া আৰম্ভণিহে, চাওকচোন শেষলৈ। বন্ধুসকল, চাওকচোন দৰাৰ লগতে দৰাৰ সখীয়েক ভায়েকক কেনেদৰে লটি ঘুটি কৰে। এই বৰবৰা পৰম্পৰাটি অসমখনৰ কিছুমান ঠাইত আছে আৰু কিছুমান ঠাইত নাই। বন্ধুসকল, আপোনালোকৰ ঠাইবোৰত এই বৰবৰা পৰম্পৰাটি আছেনে নাই, মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। ৰভাৰ খুটা হেলেকা, আমাৰ ভণ্টি দৰা তোৰ চকু কেইটা তেলেকা। উঘা খুটা পকোৱা, বেৰতে চোন লগোৱা, বিয়া বিয়া বোলোতে বুঢ়ী হবি এতিয়া।
অৰ্জুন গছৰ কুহি পাত বিনা মেঘে বজ্ৰপাত অহানু বহাগতে মোক হেৰি বুলি দিবি মাত কেনে মজা বন্ধুসকল বৰবৰা পৰম্পৰাটিৰ শেষৰ পিনে কইনাপক্ষৰ লোক এজনে কইনাপক্ষৰ নিমন্ত্ৰণী পত্ৰখন দৰাপক্ষৰ লোকসকলক পঢ়াই শুনায় আৰু দৰাপক্ষৰ লোকসকলক কইনাপক্ষৰ ঘৰত উপস্থিত হ'বলৈ নিমন্ত্ৰণী শৰাই আগবঢ়ায় প্ৰথম পুত্ৰ কাকতি আৰু তেওঁৰ পৰিয়ালৰ লগতে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু যদি চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ আশীৰ্বাদ বিদ্যা ভৱনত উপস্থিত হৈ